নমস্কাৰ বন্ধুসকল, আপোনালোকে কি ধৰণে ইউটিউবৰ ভিডিঅ'সমূহ এনেধৰণে মেইন মেনুতে চাব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকে ইউটিউবৰ ভিডিঅ'সমূহ ঠিক সেইধৰণে চাবৰ বাবে আপুনি ইউটিউব ব্ৰাউজাৰটো অ'পেন নকৰি UC ব্ৰাউজাৰটো আপুনি অ'পেন কৰি লওক। UC ব্ৰাউজাৰটো পোনপ্ৰথমে অ'পেন কৰি লওক। এইধৰণে UC ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপুনি হোম পেজ দেখা পাব তলত চুকতে। হোম পেজটো অ'পেন কৰি দিয়ক। তাত আপুনি ইউটিউবটো অ'পেন কৰক। পোনপ্ৰথমে ইউটিউবটো অ'পেন কৰক। তাৰ পৰা আপুনি এই ধৰণে যিকোনো এটা ভিডিঅ'লৈ যাব পাৰে। ভিডিঅ'টোলৈ প্লে কৰিব দিয়ক। কিছু অংশ প্লে হোৱাৰ পাছত আপোনাৰ এই বক্স আকাৰৰ পোনপ্ৰথমে দেখা পাব ভিডিঅ'টো প্লে হৈ থকাৰ তলতে, তাতে আপুনি ক্লিক কৰি দিয়ক। তাতে আপুনি ক্লিক কৰিলে ঠিক এনেধৰণে হ'ব। এতিয়া আপুনি মেইন মেনুলৈ ঘূৰি যাওক। এতিয়া বৰ্তমান আপুনি ভিডিঅ'টো এই ধৰণে চাব পাৰিব, লগতে অন্য কামো কৰিব পাৰিব। ধন্যবাদ বন্ধুসকল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।